নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাঠ নম্বৰ 41 হয় আৰু এতিয়ালৈকে যদি আগৰ পাঠকেইটা চোৱা নাই তেনেহ'লে এইডোখৰ থকা আই বটন অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত লোৱা বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰ অংশত আপোনালোকলৈ থকা প্ৰশ্নটো আছিল কোনখন দেশৰ পতাকাখন আয়তাকাৰ নহয় আৰু তাৰ শুদ্ধ উত্তৰটো আছিল নেপাল আৰু তাৰ শুদ্ধ উত্তৰ দেউতা সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আজি আপোনালোকলৈ থকা এই বিশেষ সাঁথৰৰ বিশেষ প্ৰশ্নটো এই সাঁথৰৰ অংশটো একেবাৰে শেষৰ পিনে সোধা হ'ব, সেয়েহে অকণো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে সেইটো এনেকুৱা কি বস্তু আছে যিটো বস্তু নেকি সদায় আহি থাকে কিন্তু কেতিয়াও আহি নাপায়হি। বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন, নিশ্চয় ভাল লাগিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে অহাকালি বা কাইলে দিনটো কেতিয়াও নাপায়হি, সদায় আহি থাকে কিন্তু। নিশ্চয় বুজি পাইছে বন্ধুসকল। আগবাঢ়ো সাঁথৰ নম্বৰ 2 লৈ। বেছিভাগ মানুহৰ জন্মদিন কেইটা থাকে? বন্ধুসকল, আপোনালোকে জানে নিশ্চয় আৰু যদি জানে কমেণ্ট কৰি জনাব আৰু কেইটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিলে সেইটো কমেণ্ট কৰি জনাব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু আপোনালোকলৈ থকা 2 নম্বৰটো সাঁথৰ হৈছে বেছিভাগ মানুহৰে জন্মদিন কেইটা থাকে? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে বেছিভাগ মানুহৰে জন্মদিন বা মানুহৰ জন্মদিন এবাৰেই থাকে বা এটাই থাকে, কিন্তু পাছত যোনবিলাক জন্মদিন আমি পতা হয় বা আমি পাতোঁ সেইবিলাক জন্ম বাৰ্ষিকহে হয়। নিশ্চয় বুজি পালে বন্ধুসকল। আগবাঢ়ো সাঁথৰ নম্বৰ 3 লৈ। সেইটো কি বস্তু যিটো নেকি চকু মেলিলেও দেখে আৰু চকুকেইটা মুদি দিলেও দেখে? বন্ধুসকল, আপোনালোকে নিশ্চয় জানে, যদি জানে কমেণ্ট কৰি জনাব আৰু সদৌ শেষত কেইটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিলে সেইটো কমেণ্ট কৰি জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে অন্ধকাৰ হয়। বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4 লৈ। কি বস্তু ভাঙিলেহে বেছি কামত আহে? হয় বন্ধুসকল, এনেকুৱা এটা বস্তু আছে যিটো বস্তু নেকি ভাঙিলেহে আমাৰ বেছি কামত আহে। বন্ধুসকল, সেই বস্তুটো কি বাৰু কওকচোন? আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে গোমধান হয়। বন্ধুসকল, গোমধানটো ভাঙিলেহে আমাৰ বেছি কামত আহে আটা ময়দা এইবিলাক বনাবলৈ। বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 5 অৰ্থাৎ অন্তিমটো সাঁথৰলৈ। সেইটো কি বস্তু যিটো নেকি এজন পুৰুষে তেওঁৰ জীৱনকালত মাত্ৰ এবাৰ কৰে কিন্তু এগৰাকী মহিলাই তেওঁৰ জীৱনকালত সদায় কৰিবলগীয়া হয়? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু যদি জানে তেন্তে কমেণ্ট কৰি জনাব, যদি নাজানে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকক। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে শিৰত সেন্দুৰ দিয়াটো হয়। বন্ধুসকল, এজন পুৰুষে তেওঁৰ বিয়াৰ দিনা এবাৰ সেন্দুৰ দিয়ে তেওঁৰ জীৱনকালত, কিন্তু সেই মহিলাগৰাকীয়ে সদায় ল'বলগীয়া হয়। বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আজি আপোনালোকলৈ থকা অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰত কি ভিটামিন পাওঁ? গৰম দিন আহি আছে, সেয়েহে সূৰ্যৰ ওপৰতে প্ৰশ্ন এটা সুধিলোঁ, সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায়? এই প্ৰশ্নটো বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰটো দি যাবচোন। মই আগন্তুক ভিডিঅ'ত প্ৰথম শুদ্ধ উত্তৰ দিয়া 5 জনৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং, ইনফৰ্মেটিভ আৰু এণ্টাৰটেইনিং ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই, জয় অসম।